জিকে আসামলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ল্যাঙ্গুৱেজ 1 অৰ্থাৎ এলপি সেকশনৰ পেপাৰ 1ৰ অসমীয়া বিষয়টো আলোচনা কৰিম। ইয়াৰ আগতে আমি বহুকেইটি এনসাৰ কি আলোচনা কৰিছো বিভিন্ন টপিকৰ ওপৰত। গতিকে আপোনালোকে ডেসক্ৰিপচনত লিংক দিয়াৰ পৰা ভিডিঅ'কেইটা চাব পাৰে আৰু যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোৱে যাতে ভিডিঅ'টো শেষলৈকে চায়। আজিৰ প্ৰথম প্ৰশ্ন অৰ্থাৎ 121 নম্বৰ প্ৰশ্নটো হ'ল হিউৱেন চাঙৰ মতে কামৰূপৰ ভাষা মধ্য ভাৰতীয় ভাষাতকৈ কিছু পৃথক। ইয়াত উল্লেখিত কামৰূপৰ ভাষা বুলি তেওঁৰ অসমৰ কণ্ঠ ভাষাৰ কথা ক'ব বিচাৰিছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অসমীয়া। গতিকে 121 সিটো শুদ্ধ উত্তৰ। 122 নিম্নলিখিত সৰ্গ কেইটাৰ পৰা পুৰুষবাচক বিভক্তিৰ চিন নিৰ্ণয় কৰা আৰু পুৰুষবাচক বিভক্তি হ'ল ডি অ। গতিকে 122 ডি ইজ দ্য ৰাইট এনসাৰ। 123 নিম্নলিখিত কণ্ঠ কৃতপ্ৰত্যয়ৰ উদাহৰণ আৰু ইয়াৰ উত্তৰ হ'ল ৰান্ধনী। কৃতপ্ৰত্যয় হ'লে কৰ্ম কৰি থকা বুজাব লাগিব, গতিকে ৰান্ধনীও কৰ্ম কৰি আছে, গতিকে 123ৰ ডি টু ৰাইট এনসাৰ। 124 নিম্নলিখিত কণ্ঠ স্ত্ৰী প্ৰত্যয়ৰ উদাহৰণ আৰু স্ত্ৰী প্ৰত্যয়ৰ উদাহৰণ হ'ল ৰি, গতিকে 124টো ডি টু শুদ্ধ উত্তৰ। 125 নিম্নলিখিত কোনবিধ কাৰকৰ প্ৰতিবন্ধকত উপভাষা সৃষ্টি হ'ব পাৰে। এ দি আছে ভৌগোলিক, বি সাংস্কৃতিক, সি সামাজিক। এই তিনিটা কাৰণত হ'ব পাৰে, গতিকে ওপৰৰ আটাইকেইটা এইটো ডি ইজ দ্য ৰাইট এনসাৰ। 126 অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন হ'ল আৰু অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন স্বৰজাগীতবিলাক অসমীয়া সাহিত্যৰ নিদৰ্শন বুলি কয়। 128 তলৰ কণ্ঠ ক্ৰিয়াবাচক খণ্ডবাক্যৰ উদাহৰণ আৰু ক্ৰিয়াবাচক খণ্ডবাক্যৰ উদাহৰণ হ'ল গাখীৰতে মহৰ খুঁটি। গতিকে 128 বি। যদি আপোনালোকে কিবা কমেণ্টত জনাওক ভুল পাইছে উত্তৰ, গতিকে যিহেতু এইখন অফিচিয়েল এনসাৰ কি নহয়, আমি যিমান পাৰোঁ 100% শুদ্ধ দিবলৈ চেষ্টা কৰিছোঁ, গতিকে কিবা যদি ভুল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। 128টো কোনখন কাব্য সংকলনৰ বাবে নিৰ্মল বৰা বৰদলৈয়ে 1983 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু ইয়াৰে উত্তৰ হ'ল এ সুদীৰ্ঘ দিন আৰু ঋতু। আৰু ইয়াতে ৰাতি হৈ আছে, গতিকে ঋতু হ'ব লাগিছিল, গতিকে এটো এনসাৰ শুদ্ধ, যেহেতু বেলেগত ইয়াত অপশ্যন নাই আৰু 128 এ। 129 এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে আৰু এটা ভাষাত বহুকেইটা উপভাষা থাকিব পাৰে, গতিকে চি ইজ দ্য ৰাইট এনসাৰ বহুতো। যেনেকৈ অসমীয়া ভাষাত দুটা উপভাষা আছে, উজনি অসমৰ উপভাষা আৰু নামনি অসমৰ উপভাষা, গতিকে উপভাষা বহুকেইটা থাকিব পাৰে। 130 নিম্নলিখিত কণ্ঠ ডি স্বৰৰ উদাহৰণ আৰু ডি স্বৰ হ'লে দুটা স্বৰ আছে, অ আৰু উৰ, ইয়াত দুটা স্বৰ হৈছে, গতিকে চি ইজ দ্য ৰাইট এনসাৰ। 131 শংকৰদেৱৰ গুণমালা পুথিখন কি চন্দত ৰচিত আৰু শংকৰদেৱৰ গুণমালা পুথিখন কুসুমালা চন্দত ৰচিত, গতিকে 131 ডি ইজ দ্য ৰাইট এনসাৰ। 132 সত্যপ্ৰিয় পাঠক কোনজন লেখকৰ ছদ্মনাম আৰু সত্যপ্ৰিয় পাঠক হ'ল ভৱেন্দ্ৰনাথ শইকীয়াৰ ছদ্মনাম। তেওঁ সত্যপ্ৰিয় পাঠক আৰু সঞ্জয় নামৰ দুটা ছদ্মনামত কি লিখিছিলে, গতিকে 132 চি ইজ দ্য ৰাইট এনসাৰ। 133 অসমীয়া ভাষাৰ বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য আছেনে? এইটো এটা খুব কি কনফিউজ থকা প্ৰশ্ন, গতিকে মই যিমানখিনি জানো অসমীয়া ভাষাৰ বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য আছে, গতিকে সকলোবিলাক আখৰে কি নহয় বৰ্ণ নহয়, কিন্তু সকলোবিলাক বৰ্ণই আখৰ, গতিকে ক্ষটো কি নহয় আখৰ কিন্তু বৰ্ণ নহয়। ইয়াত দুটা বিভক্ত লগ হৈ আছে, ক আৰু মণিনাহ, গতিকে বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য আছে, গতিকে মই যিমানখিনি জানো আছে, গতিকে 133 এ। এনসাৰ কিট অফিচিয়েল এনসাৰ কিট কি আহে দেখা, তেতিয়াহে সঠিক উত্তৰটো পোৱা যাব, গতিকে 133টো এ। 134 নিম্নলিখিত কণ্ঠ নত্যবিধিৰ ফলত সৃষ্ট শব্দ আৰু নত্যবিধিৰ ফলত সৃষ্ট শব্দটো হ'ল পৰায়ণ। পৰৰ পিছত কি অয়নটো দন্তানটো মণিনান হৈছে, গতিকে পৰায়ণটো হ'ল শুদ্ধ। তলৰ কণ্ঠ উপাদান শিক্ষকে শিশুৰ শ্ৰৱণ দক্ষতা আয়ত্ত আৰু বুদ্ধিৰ বাবে প্ৰয়োগ কৰিব পাৰে আৰু এই অমলা গীত, সাধুকথা, আবৃত্তি আৰু বক্তৃতা আদি এই সকলোবিলাক কৰিব পাৰে, গতিকে অপৰা আটাইকেইটা হ'ব শুদ্ধ উত্তৰ। 137 নীৰৱ পঠন হ'ল চি টু এনসাৰ শুদ্ধ হ'ব, অৰ্থবদ্ধ প্ৰয়োজনীয় আৱেগ দি পঢ়া, গতিকে 137 চি ইজ দ্য ৰাইট এনসাৰ। 138 গাঁওবুঢ়া নাটকৰ ৰচক হ'ল, গাঁওবুঢ়া নাটকখন কোনে ৰচনা কৰিছিলে? পদ্মনাথ গোহাঁইবুঢ়াই গাঁওবুঢ়া নাটকখন ৰচনা কৰিছিলে, গতিকে 138 চি ইজ দ্য ৰাইট এনসাৰ। 131 তলৰ কণ্ঠ প্ৰাক শংকৰী যুগৰ সমল হিচাপে ধৰিব পাৰি আৰু প্ৰাক শংকৰী যুগৰ সমল হিচাপে প্ৰহ্লাদ চৰিখনক ধৰিব পাৰি, গতিকে 131 এ ইজ দ্য ৰাইট এনসাৰ। 140 দুবৰি বনৰ পাতৰ আঁৰত নিয়ৰে মুকুতা আৰে, এই গীতৰ ৰচক কোন আৰু এই গীতৰ ৰচক আছিল লক্ষ্মীনাথ বেজবৰুৱা,
গতিকে 139 চি ইজ দ্য ৰাইট এনসাৰ 140 শুদ্ধ ধাৰণাটো চিহ্নিত কৰা ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ দিয়া অসমীয়া ভাষাৰ পাঠ্যপুথিত থকা আৱশ্যকীয় আৰু ইয়াৰ উত্তৰ হ'ল সি শিকা অভিজ্ঞতাৰ বাবে শৃংখলিত তথা সংগঠিত ইউনিট গতিকে 140 সি 141 মাতৃভাষাৰ শিকনৰ উদ্দেশ্য হ'ল আৰু ইয়াৰ উত্তৰ সি হ'ব মাতৃভাষা শিকনৰ চাৰিটা কৌশল শ্ৰৱণ কথন পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা 141 সি ইজ দ্য ৰাইট এনসাৰ 142 মাতৃভাষা হ'ল ব্যক্তিৰ প্ৰথম ভাষা ফাৰ্ষ্ট ল্যাঙ্গুৱেজ বুলি কয় মাতৃভাষাক 143 মাধৱদেৱৰ নামঘোষা কোনজোট ভাষাবিদে মহাপ্ৰাস্থানিক গীত বুলি আখ্যা দিছে আৰু ইয়াৰ উত্তৰ হ'ল বাণীকান্ত কাকতিয়ে কৈছিলে মহাপ্ৰাস্থানিক গীত বুলি 144 নিম্নলিখিত কোনজোট ব্যঞ্জন সন্ধিৰ উদাহৰণ আৰু ব্যঞ্জন সন্ধিৰ উদাহৰণ হ'ল জ যক ন যজ্ঞ ইয়াত ব্যঞ্জন দুটা শব্দ জ আৰু ন লগ লাগিছে বাকি ইয়াতে আটো এটা স্বৰ সন্ধি আৰু ইয়াৰে আটো স্বৰ সন্ধি গতিকে এ ইজ দ্য ৰাইট এনসাৰ 139 বিন বৰাগী আৰু প্ৰতিমা ৰচক কোন বিন বৰাগী আৰু প্ৰতিমা ৰচক হ'ল চন্দ্ৰকুমাৰ আগৰৱালা গতিকে 139 সি ইজ দ্য ৰাইট এনসাৰ 146 146ৰ শুদ্ধ উত্তৰ হ'ব অৱৰোহী পদ্ধতি ডিডাক্টিভ মেথড বুলি কয় যেটো ব্যাকৰণ গণিত এইবিলাকত কি কৰে প্ৰথমতে উদাহৰণৰ সহায়ত দিয়ে মূৰ্তৰ পৰা কি অমৃতৰ পৰা মূৰ্তলৈ অৰ্থাৎ হেতু কি কৰে কমপ্লেক্সৰ পৰা সিম্পললৈ আহে কিন্তু আৰোহী পদ্ধতিত ইন্ডাক্টিভ মেথডত কি কৰে সিম্পল টু কমপ্লেক্স যায় কিন্তু কি কৰে অৱৰোহী পদ্ধতিত কমপ্লেক্সটো সিম্পল আহে গতিকে অমৃতৰ পৰা মূৰ্তলৈ আহে গতিকে অৱৰোহী পদ্ধতি হ'ব 146 টো 147 নিম্নলিখিত কোনটো অসমীয়া ভাষাৰ আগহ অল্পপ্ৰাণ ধ্বনিৰ উদাহৰণ আৰু আগহ অল্পপ্ৰাণ হ'ল ত ধ্বনিটো উদাহৰণ আগহ অল্পপ্ৰাণ হ'ল কোনকেইটা প্ৰথমটো তৃতীয়টো আৰু পঞ্চমটো অল্পপ্ৰাণ আৰু দ্বিতীয় আৰু চতুৰ্থ হেতু হ'ল মহাপ্ৰাণ গতিকে ক খ গ ঘ ঙৰে কটো আৰু গটো আৰু ঙটো হ'ল অল্পপ্ৰাণ আৰু খ আৰু ঘটো হ'ল মহাপ্ৰাণ এইখিনি মনত ৰাখিব গতিকে ইয়াৰ তটো হৈছে তেনেকে প্ৰথমটো তৃতীয়টো আৰু পঞ্চমটো হ'ল অল্পপ্ৰাণ দ্বিতীয় আৰু চতুৰ্থ মহাপ্ৰাণ এইখিনি মনত ৰাখি থব পিছলৈ কামত আহিব পাৰে 148 তলৰ কোনটো ভাষা পৰিয়ালৰ পৰা অসমীয়া ভাষা জন্ম হৈছে আৰু অসমীয়া ভাষা জন্ম হোৱা পৰিয়ালটো হ'ল ইণ্ডো ইউৰোপীয়ৰ পৰা অসমীয়া ভাষা জন্ম হৈছে গতিকে 148 বি ইজ দ্য ৰাইট এনসাৰ 149 বৰ্গিত কোনজন পণ্ডিতে নবল নাম্বাৰছ বুলি কৈছিল আৰু এইটো বাণীকান্ত কাকতিয়ে কৈছিল গতিকে বাণীকান্ত কাকতিৰ ওপৰত দুটা প্ৰশ্ন আহিছে গতিকে 149 এ ইজ দ্য ৰাইট এনসাৰ 150 হ'ল নিম্নলিখিত কোনখন গ্ৰন্থ মাধৱদেৱৰ তত্ত্বমূলক ৰচনা আৰু মাধৱদেৱৰ তত্ত্বমূলক ৰচনা হ'ল জন্ম ৰহস্যখন গতিকে 150 ডি ইজ দ্য ৰাইট এনসাৰ গতিকে এইখিনি আছিল ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে তেতিয়াহ'লে নিশ্চয় লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সিহঁতে এই উত্তৰকেইটা পাবলৈ সক্ষম হয় ধন্যবাদ